চেউলি মহিলাৰীৰ আমি দেখিছোঁ চেউলি মহিলাৰী কোন হয় আমি তাক চিনি নাপাওঁ লৰেন্স ছাৰে আমাৰ যিকোনো মুহূৰ্ততে সুখ দুখ মানুহৰ মৰা বিয়া বাধা যিমান সকলোখিনি সমস্যাত তেওঁ আহি হাজিৰ হৈছে চেউলি মহিলাৰীটো অহা নাই এটোতো ইস্তাহাৰে থাকিব ইলেকশ্যনৰ কাৰণে এইটো তেওঁ একটা ভেকভনা আৰম্ভ কৰিছে তাতকৈ আমাৰ প্ৰমোদ বড়ো ছাৰে আমাৰ ৰাজবংশী জাতি হিচাপে যেটো আমাৰ আজি ভাষাখিনি নোহোৱা হৈ গৈছে এই ভাষাৰ কাৰণে তেওঁলোকে আমাৰ চিৰাং জিলা হিচাপে তেওঁ 14খন LP স্কুল দিছে তেওঁ হাগ্ৰামাই আমাৰ জাতিৰ হৈ কোনো কাম নকৰে কোকৰাঝাৰত য'ত নেকি চন্দ্ৰপাৰাত যদি আমি ক'বলৈ যাওঁ চন্দ্ৰপাৰাখন এসময়ৰ হাগ্ৰামাৰে ৰাজ্য আছিলে আজিও হাগ্ৰামাৰ ৰাজ্য চন্দ্ৰপাৰাখন কোকৰাঝাৰৰ লগত কিন্তু কোকৰাঝাৰৰ ৰাজবংশীখিনিৰ কিয় সুবিধা কৰি দিয়া নাছিলে আমাৰ চিদিলি সমষ্টিৰ যিখিনি কোচ ৰাজবংশী জনগোষ্ঠী সকলোৱে ভোট দিব বুলি এইটো খাটাং আৰু দিয়া বুলি মই বহুত গাঁৱত ৰাজবংশী গাঁওবিলাকত মই নিজে ঘূৰি আছোঁ মই ৰাজবংশী ৰাইজৰ পৰা ফলৱৰ্তী দেখা পাইছোঁ প্ৰমোদ বড়ো ছাৰলৈ যেই একটা বদনাম কৰিছে যে কোচ ৰাজবংশী জনজাতিকৰণৰ দাবী তেওঁলোকে প্ৰতিবাদ কৰা বুলি কৈছে এইটো আচলতে ভুৱা প্ৰতিশ্ৰুতি আৰু ভুৱা কথা এইটো আগন্ত যেই নিৰ্বাচন আমি দিছপুৰত চৰকাৰ গঠন কৰিম এইটো খাটাং আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজে প্ৰত্যেকে এইবাৰ সপক্ষীয়ভাৱে প্ৰমোদ বড়ো ছাৰৰ হৈ ভোট দিব এইটো খাটাং এইবাৰ আমি যথেষ্ট আমি সকলো 26টা জনগোষ্ঠী 26টা জনগোষ্ঠীৰে চেল সকলোৱে আমি একগোট হৈ আমি প্ৰমোদ বড়ো ছাৰক জিকাই অনাৰ কাৰণে ওতঃপ্ৰোতভাৱে লাগিছোঁ হয় এই সময়ত মোৰ লগত আছে আপোনাৰ কোচ ৰাজবংশী ডেভেলপমেণ্ট চেল UPPLৰ জেনেৰেল ছেক্ৰেটাৰী তেখেত পৰেশ ৰয় তেখেতে আছে তেখেতৰ পৰা বহুতখিনি কথা মই জানিবলৈ চেষ্টা কৰিম কি আপোনাৰ UPPL সময়ত কেনেকৈ আছিল চৰকাৰ কেনেকৈ তেখেতসকলে গঠন কৰিছিল আৰু কেনেকৈ শান্তিকৈ এই অঞ্চলৰ কাৰণে কাম কৰিছিলে বিশেষ কথা জানিবলৈ মই চেষ্টা কৰিম আৰু অনাগত বিধানসভা ইলেকশ্যনে কেনেকৈ তেখেতসকলে কাম কৰিবলৈ চেষ্টা কৰিছে জানিবলৈ মই চেষ্টা কৰিম যিহেতু আহি আছে আপোনাৰ ইমুটত বিধানসভা যে ইলেকশ্যন হ'বলৈ গৈ আছে আপোনালোকৰ কমিউনিটিৰ পৰা কেনেকৈ মানে বিচাৰে ইলেকশ্যনটো আৰু কেনেকৈ আপোনালোকে ৰাইজৰ তাতে সোমাই আছে সাংবাদিক বন্ধুসকল নমস্কাৰ আজি মই ক'ব বিচাৰিছোঁ যে বিধানসভা নিৰ্বাচনৰ কাৰণে আমি কোচ ৰাজবংশী ডেভেলপমেণ্ট চেল হিচাপে আমি ওতঃপ্ৰোতভাৱে জড়িত হৈ লাগি আছোঁ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আৰু প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যে আজি 5 বছৰ যি ধুনীয়াকৈ আমাৰ চৰকাৰ গুচি গ'ল আজি হাগ্ৰামা চৰকাৰ অহাৰ লগে লগে আজি যেই BTCত যেই অশান্তি সৃষ্টি আজি 26টা জনগোষ্ঠীক শান্তিত থাকিবলৈ দিয়া নাই এই কাৰণে আমি ক'বলৈ বিচাৰিছোঁ বিধানসভাত আমাৰ 15টা কেণ্ডিডেটৰ ভিতৰত আমি 12-13টা হলেও আমি কেণ্ডিডেট জিকাই আনি আমি দিছপুৰত চৰকাৰ গঠন কৰিম এইটো খাটাং আজি ৰঞ্জিত বসুমতাৰী ছাৰৰ নেতৃত্বত আমি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ কোচ ৰাজবংশী জনগোষ্ঠী আৰু কোচ ৰাজবংশী জনগোষ্ঠী ৰাইজে যেই মধ্যতে কিছুমান দালালে ভুৱা একটা প্ৰমোদ বড়ো ছাৰলৈ যেই একটা বদনাম কৰিছে যে কোচ ৰাজবংশী জনজাতিকৰণৰ দাবী তেওঁলোকে প্ৰতিবাদ কৰা বুলি কৈছে এইটো আচলতে ভুৱা প্ৰতিশ্ৰুতি আৰু ভুৱা কথা এইটো আজি আমি দেখিছোঁ আজি বিশ্বজিৎ ৰায়ে যেতিয়া ছেক্ৰেটাৰী আছিলে তেতিয়াই সেই সময়তে আমাৰ ৰণগৌৰা ছাৰ দিল্লীত কৈছে যে যিখিনি ST আছে সেই STখিনি খুটি নোহোৱাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াত কোনো আপত্তি নাই বুলি ৰণগৌৰা ছাৰে দিল্লীত এই কথাটো স্পষ্টভাৱে কৈছে আৰু সেইদিনাও একেটাই কথা কৈছে প্ৰমোদ বড়ো যে যিখিনি ST কোটা আছে সেই কোটাখিনি নষ্ট নকৰা কৰি 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াত কোনো আপত্তি নাই বুলি প্ৰমোদ বড়ো ছাৰে এই কথাটো কৈছে আৰু এইটো কথাটো হাগ্ৰামাই এইটোৱে কৈছে তেনেহ'লে কোনটো আমাৰ ৰণগৌৰা ছাৰে বা প্ৰমোদ বড়োই ফুল পথেৰে কোৱা বুলি প্ৰতিবাদ কৰা বুলি কিছুমান নেতাসকলে কৈ আছে এইটো ভুল আচলতে এইটো ভুৱা এইটো মিছা আমি ধৰি লৈছোঁ এইবাৰ যে আগন্ত যেই নিৰ্বাচন আমি দিছপুৰত চৰকাৰ গঠন কৰিম এইটো খাটাং আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজে প্ৰত্যেকে এইবাৰ সপক্ষীয়ভাৱে প্ৰমোদ বড়ো ছাৰৰ হৈ ভোট দিব এইটো খাটাং আৰু আমাৰ কেণ্ডিডেটবিলাকে চিন্তা কৰিব নালাগে আমাৰ কেণ্ডিডেটবিলাক আমাৰ ওলাই যাব এই কথাটো হাগ্ৰামাই যেইবিলাক আজি বিভিন্ন জায়গাত মিষ্টেক কৰি আছে এই বৰ্ষ ভুৱা আজি শিউলি মুছাহাৰীৰ কথা যদি ক'ব যাওঁ আজি যদি কালীপুখুৰী অঞ্চলত তাত আমাৰ লৰেন্স ছাৰক তেওঁলোকে হেৰুৱাৰ কাৰণে ওতঃপ্ৰোতভাৱে চেষ্টা চলাইছে কিন্তু হেৰাব নোৱাৰিব এই কথাটো স্পষ্ট চেউলি মহিলাৰীৰ আমি দেখিছোঁ চেউলি মহিলাৰী কোন হয় আমি তাক চিনি নাপাওঁ
আমাৰ ৰাজবংশী অঞ্চলৰ মানুহে কৈছে কালিপুখুৰী অঞ্চলে চেউলি মুছাহাৰীক আমি চিনি নাপাওঁ আৰু লৰেন্স ছাৰে আমাৰ যিকোনো মুহূৰ্ততে সুখ দুখ মানুহৰ মৰা বিয়া বাধা যিমান সকলোখিনি সমস্যাত তেওঁ আহি হাজিৰ হৈছে চেউলি মহিলাৰীটো অহা নাই তেওঁ ক'ৰ পৰা আহিলে চেউলি মহিলাৰী সেইকাৰণে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে কৈছে যে যিখিনি যাৰ যাৰ ভাগত পৰে আমাৰ চিদিলি সমষ্টিৰ যিখিনি কোচ ৰাজবংশী জনগোষ্ঠী সকলোৱে ভোট দিব বুলি এইটো খাটাং আৰু দিয়া বুলি মই বহুত গাঁৱত ৰাজবংশী গাঁওবিলাকত মই নিজে ঘূৰি আছোঁ মই ৰাজবংশী ৰাইজৰ পৰা ফলৱৰ্তী দেখা পাইছোঁ সকলোৱে একমত হয় দুই একটা যিখিনি হাগ্ৰামাৰ পিছত থকা মানুহ তেওঁলোকে মদ ভাং খাই ডেন্স কৰি থকা মানুহ সেইখিনিতো কেতিয়াও আমাক ছাপোৰ্ট নকৰিব আৰু সেইখিনি ভোট হাগ্ৰামাক দিব আৰু বাকী ভোটখিনি আমি পাম যিহেতু হাগ্ৰামা মহিলাৰে তেখেতসকলৰে ইস্তাহাৰ আমি দেখিবলৈ পাইছোঁ বা মেনিফেষ্টত দেখিবলৈ পাইছোঁ কি আপোনাৰ 6টা জনগোষ্ঠীৰ আমাৰ আপোনালোকৰ এটা দীঘলীয়া এটা আপোনাৰ দাবী হয় এই দাবীটো তেখেতসকলে লিখাটো দেখা পাইছোঁ আপোনাৰ ইস্তাহাৰ দিয়াটো দেখিবলৈ পাইছোঁ তেখেতসকলে আগৰ পৰাই দিয়ে আছে এতিয়া কি কাম কৰিছে আপোনাৰ লগত এই এছ টি দিয়াৰ কাৰণে না আপোনাৰ ইস্তাহাৰ নিচিনা থাকি গ'ল নেকি এইটোতো ইস্তাহাৰে থাকিব ইলেকশ্যনৰ কাৰণে এইটো তেওঁ এটা ভেকভাওনা আৰম্ভ কৰিছে তাতকৈ আমাৰ প্ৰমোদ বড়ো ছাৰে আমাৰ ৰাজবংশী জাতি হিচাপে যিটো আমাৰ আজি ভাষাখিনি নোহোৱা হৈ গৈছে এই ভাষাৰ কাৰণে তেওঁলোকে আমাৰ চিৰাং জিলা হিচাপে তেওঁ 14খন LP স্কুল দিছে তেওঁ হাগ্ৰামাই আমাৰ জাতিৰ হৈ কোনো কাম নকৰে আৰু নকৰিব বুলি আজি যদি মই দীৰ্ঘদিন ধৰি ক'ব যাওঁ 17টা বছৰত হাগ্ৰামাই আমাৰ ৰাজবংশী জাতিৰ নামত কোনো ডেভেলপ দিয়া নাছিলে আজি সেইদিনা প্ৰমোদ বড়ো ছাৰে যেই আজি তেওঁ চৰকাৰ গঠন কৰাৰ লগে লগে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস আমাৰ ল'ৰা ছোৱালী য'ত ডেন্স কৰে সেই ডেন্স কৰা হ'ল বুলি আমি দুখন আমাৰ অঞ্চল কোকৰাঝাৰ জিলা আৰু চিৰাং জিলা হিচাপে ৰাজবংশী এলেকা শক্তিশালী ৰাজবংশী এলেকা আছে সেই এলেকাবিলাকত হাগ্ৰামা মহিলাৰীয়ে কোনো ধৰণৰ আমাৰ ডেভেলপ দিয়া নাছিলে আৰু প্ৰমোদ ছাৰে অহাৰ লগে লগে আজি চাকাতি এখন ধুনীয়া আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ এখন বিচুৱা ষ্টেজ বনাই দিলে আৰু কোকৰাঝাৰত য'ত নেকি চন্দ্ৰপাৰাত যদি আমি ক'বলৈ যাওঁ চন্দ্ৰপাৰাখন এসময়ৰ হাগ্ৰামাৰে ৰাজ্য আছিলে আজিও হাগ্ৰামাৰ ৰাজ্য চন্দ্ৰপাৰাখন কোকৰাঝাৰৰ লগত কিন্তু কোকৰাঝাৰৰ ৰাজবংশীখিনিৰ কিয় সুবিধা কৰি দিয়া নাছিলে আজি প্ৰমোদ বড়ো ছাৰক কোৱাৰ লগে লগে তেওঁলোকে বহুত ডাঙৰ এটা তেওঁ কোচ ৰাজবংশী ডেভেলপমেণ্টৰ তেওঁ বিচুৱা ষ্টেট তেওঁ আজি ধুনীয়াকৈ সাজি দিছে আচলতে এনেকৈ কাম কৰিলেহে আমি ক'ম যে আমাৰ কাম কৰিছে বুলি আমাৰ যিটো ৰাজবংশীৰ কাম কৰা নাই সেইকাৰণে এইবাৰ আমি যথেষ্ট আমি সকলো 26টা জনগোষ্ঠী 26টা জনগোষ্ঠীৰে চেল সকলোৱে আমি একগোট হৈ আমি প্ৰমোদ বড়ো ছাৰক জিকাই অনাৰ কাৰণে ওতঃপ্ৰোতভাৱে লাগিছোঁ আৰু প্ৰমোদ বড়ো ছাৰক আমি জিকাই আনিম আৰু নিজা কেণ্ডিডেটবিলাক জিকাই অনাৰ কাৰণে কোচ ৰাজবংশী জনগোষ্ঠীসকলে নহয় সকলো জনগোষ্ঠী ওতঃপ্ৰোতভাৱে লাগি পৰিছে আৰু আমাৰ ৰঞ্জিত ছাৰৰ হৈও আমি ওতঃপ্ৰোতভাৱে জড়িত হৈ লাগি আছোঁ আৰু আমাৰ ৰঞ্জিত ছাৰো জিকিব লগতে 15টাৰ ভিতৰত আমি 15টা নকওঁ হয় কোনোবাৰ অলপ দুৰ্বলতা থাকিব পাৰে দুই একটা ৰৈও যাব পাৰে কিন্তু 10টা 12টাটো আমাৰ খাটাং যিহেতু এছ টিৰ আপোনাৰ সমস্যা এই সমস্যাটো ক'ব লাগিলে আপোনাৰ ৰাজ্যসভা বা লোকসভাৰ কথা ক'ব লগা হয় এই সময়ত আপোনাৰ BTC অঞ্চলৰ পৰা 3গৰাকী আপোনাৰ UPPLৰ এটা MP আছে কি আশাবাদী তেখেতসকলক লৈ 3টা যিহেতু MP আছে এতিয়া সমস্যা যদি সমাধান যদি কৰিব লাগে তেতিয়াহ'লে আপোনাৰ দিল্লীত ক'ব লাগিব দিছপুৰৰ কথা নহয় এইটো আপোনাৰ দিল্লীৰ কথা হয় কি ক'বা আপোনাৰ কমিউনিটিক কি ক'বা এই সম্পৰ্কতে আমি কোচ ৰাজবংশী হিচাপে আমি কোচ ৰাজবংশী জনগোষ্ঠী সকলো জনগোষ্ঠীৰে দুখ বেদনা আছে কিন্তু বিশেষকৈ মোৰ ফালৰ পৰা ডেভেলপমেণ্ট চেলৰ ছেক্ৰেটাৰী হিচাপে মই ক'ব খুজিছোঁ ইলেকশ্যনৰ পিছতে প্ৰমোদ বড়োক আমি নিজৰ জাতীয় গামোচাৰে আদৰি তেওঁ দিল্লীলৈ যিটো দিল্লীত গৈছে আৰু সুন্দৰকৈ আমাৰ জাতিৰ সমস্যাবিলাক প্ৰমোদ বড়ো ছাৰক আমি অনুৰোধ কৰি কোচ ৰাজবংশী জনজাতিকৰণৰ কাৰণে এই দাবীটো প্ৰমোদ বড়ো ছাৰে যাতে দিল্লীলৈ উঠায় এই কথাটো যাতে তোলে তাৰ কাৰণে আমি প্ৰমোদ বড়ো ছাৰক আমি সকলো কোচ ৰাজবংশী জনগোষ্ঠীয়ে তেওঁক আদৰি দিল্লীলৈ পঠাম আৰু আমাৰ জাতিৰ হৈ তেওঁ মাত মাতিব দিল্লীলৈ এইটো আমি আশা কৰিছোঁ কিমান আশাবাদী তেখেত এইটো একদম 100% আশা আমি প্ৰমোদ বড়ো ছাৰে আমাৰ কথা ক'বই যিহেতু হাগ্ৰামা মহিলাৰে তেখেতৰ এটা যেতিয়া নমিনেশ্যন MCLA সি দিছিলে নমিনেটেড MCLA দিছিলে তাতে আপোনাৰ ডিভাজন কৰাটো দেখিবলৈ পাইছোঁ কোচ ৰাজবংশী কোচটো আলাদা আৰু আপোনাৰ ৰাজবংশীটো মানে আলাদা মানে এক্সট্ৰাকৈ কৰি দিছে কি ক'বা এই সম্পৰ্কত কোচ ৰাজবংশী কিহৰ কাৰণে পাৰ কৰিলে ৰায় আৰু কোচ ৰাজবংশী ৰায় আৰু যিটো কোচ ৰাজবংশী আমাৰ হেৰি
কোচ আৰু ৰাজবংশী যিটো এইটো আচলতে আমি কোচ ৰাজবংশী মানুহে হয় আমি এইটো কিছুমান দালালসকলে আমাক ভাগ বতৰা কৰি ৰাখিবৰ কাৰণে যাতে আমাৰ আন্দোলনটো পিছুৱাই তাৰ কাৰণে এই ব্যৱস্থাটো তাৰমানে এই কথাটো কৈছে মই জানিবলৈ মই চেষ্টা কৰিম যিহেতু আগৰ সময়ত আমি দেখিবলৈ পাইছিলোঁ প্ৰমোদ বড়োৰ সময়ত কেনেকৈ আছিল ৰাইজে কেনেকৈ আপোনালোকে বসবাস কৰি আছিলে এই অঞ্চলৰ কেনেকৈ উন্নয়নৰ আৰু আপোনাৰ মানুহৰ যিখিনি আপোনাৰ শান্তি কেনেকৈ বিৰাজ কৰিছিলে এই সম্পৰ্কত যদি আমি ক'ব খোজোঁ আজি 17টা বছৰত কোনো জনগোষ্ঠীয়ে শান্তিত থাকিব পৰা নাই বড়োসকলে আদিবাসীক ভয় খাইছে আদিবাসীসকলে হয়তো কোনোবাক ভয় খাইছে মাইনৰিটিসকলে হয়তো ৰাজবংশীসকলক ভয় খাইছে কাৰো গাঁৱত কাৱেই যোৱাৰ কাৰণে সাহস কৰা নাছিল কিন্তু প্ৰমোদ বড়ো ছাৰ চৰকাৰ অহাৰ লগে লগে আমি দেখিবলৈ পাইছোঁ আমি ৰাতি 12টা 1টা সকলো জনগোষ্ঠীৰ মাজত উঠন বহন আমি ৰাতি 12টা 1টালৈকে কৰিব পাৰিছোঁ এইটো আমাৰ গৌৰৱ আৰু প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আজি বিটিয়াৰ শান্তি এই কথাটো আমি 100 বাৰ কৈ যাম হাগ্ৰামা আৰু প্ৰমোদ তেখেত দুজনৰ যদি আপোনাৰ লিডাৰশ্বিপৰ যদি পাৰ্থক্য কৰোঁ যদি কি ক'বা দুজনৰ যে যিখিনি আপোনাৰ লিডাৰশ্বিপ কৰি আছে কাক এটা না এইটোতো আমি প্ৰমোদ বড়োক ছাপৰ্টেই দিম কাৰণ হাগ্ৰামাৰ যিটো ৰাজনীতিক তেওঁৰ ভেকভাওনা ৰাজনীতিক আৰু এই 5টা বছৰ তেওঁৰ চৰকাৰ থাকিব না নাথাকিব এইটো আমি আজি ক'ব নোখোজোঁ সময়ত কম আৰু তেওঁক আৰু দ্বিতীয়তে বিটিচিবাসী বা বিটিআৰবাসী ৰাইজে তেওঁক চাব বিচৰোৱা নাই তেওঁক মই মোৰ বোধেৰে কম তেওঁলোকে যি জকিং কৰি তেওঁ ৰাজনীতি কৰি আছে তেওঁলোকে চাৰ্কেছ দলত যোৱাটোৱে ভাল হ'ব বুলিয়ে গোটেই ভাৰতবৰ্ষৰ মানুহ দেখিব এইটো মই কামনা কৰিছোঁ তাক বিশেষকৈ আপোনালোকৰ যেতিয়া UPPলত আছে কি সমস্যা লৈ আপোনালোকৰ ৰাইজৰ তাতে গৈছে আমি প্ৰমোদ বড়ো ছাৰৰ ওচৰত প্ৰথমতে দাবী আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ 1 নম্বৰ আমাৰ ল'ৰা ছোৱালী সুপাৰ 50 যাতে আগুৱাই যাব পাৰে তাৰ কাৰণে মেইনলি বিটিআৰত আমি এই চিন্তাটো কৰিছোঁ আৰু প্ৰমোদ বড়ো ছাৰে আমাক কথা দিছে অলৰেডি আগন্তুক আমাৰ 4জন ছোৱালী এই আহিব আৰু সময় হৈছে দিছপুৰৰ পৰা ওলাই আহিব আমাৰ ক্ৰছিং ক্লাছ চেজে হ'ব আৰু আমি পাইছোঁ 1 নম্বৰত যিটো আমি আশাবাদী আছিলোঁ আমি ফলৱৰ্তী হৈছোঁ আৰু 2 নম্বৰত আমি মাটিৰ পট্টা এই মাটিৰ পট্টাটো আমি বিচাৰিছোঁ মাটিৰ পট্টা প্ৰমোদ বড়ো ছাৰে আমাৰ 26টা জনগোষ্ঠীৰ ভিতৰত সকলোৰে সমান চকুৰে যিখিনি দিব পাৰিছে প্ৰায়ভাগ দিছে হাগ্ৰামাৰ দৰে কোৱা নাই যে 5টা চুক্তি 1 সপ্তাহ 3 মাহৰ ভিতৰত ক্লিয়াৰ কৰিম আমাৰ ছাৰে তেনেকৈ চুক্তি দিয়া নাছিল সকলো জনগোষ্ঠীৰ সমস্যা সমাধান কৰি যোৱাৰ কাৰণে আগবাঢ়িছিল আৰু সমস্যা আগবাঢ়ি লৈ গৈছে আৰু বেছিভাগ মাটিৰ পাট্টা দিলে আৰু লগতে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিবিলাক উদ্দেশ্য লক্ষ্য ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি তেওঁলোকে বহুত উতপুতভাৱে যিমানখিনি পাৰে লাগিছে আজি যদি আমি ক'বলৈ যাওঁ ৰণগৌৰা ছাৰ আমাৰ ৰাজবংশী এলেকাত সিদিনা মই গিছোঁ মিটিং কৰাৰ কাৰণে তাত 15 লাখ চেংচন দিছে আৰু কালি মই এখন জাগাত গিছিলোঁ তাতে 5 লাখ ৰাস্তাৰ কাৰণে দিছে ইলেকশ্যনৰ পিছত কাম কৰি আছে তেনেহ'লে আমাৰ দিল্লী চৰকাৰৰ ফাণ্ডটো মানুহে ক'ব পাৰে যে প্ৰমোদ বড়োই দিল্লীত যাই কি কৰিব কিন্তু প্ৰমোদ বড়ো দিল্লীত যোৱাৰ কাৰণে আমাৰ বিটিআৰবাসী ৰাইজৰ কাৰণে 26টা জনগোষ্ঠীৰ আমাৰ বহুত সুবিধা হ'ব বুলি ভাবিছোঁ আৰু আমাৰ 26টা জনগোষ্ঠীৰ সুখ দুখ দিল্লীত মাত মাতিব বুলি আমি আশাবাদী মানে আপোনালোকৰ সমস্যা যদি কওঁ যে তেতিয়াহ'লে ৰাইজে কেনেকৈ বুজ পাব ৰাইজক কেনেকৈ আপোনালোকে কৰিব আকৃষ্ট কৰিব আমি এই কথাটো আপোনালোকৰ মিডিয়াৰ জৰিয়তেতো আমি বহুত কৈ আছোঁ আৰু আমি গাঁৱে গাঁৱে সময় আমি প্ৰত্যেকজন জ্যেষ্ঠ ব্যক্তি আই মাতৃসকলক আমি বুজাই আছোঁ যে আমাৰ যি শান্তি প্ৰতিষ্ঠা কৰা চৰকাৰ এই চৰকাৰটো পুনৰ আমি ঘূৰাই আনিব লাগে সকলো ৰাইজক আমি কৈ আছোঁ এই কথাটো আশাবাদী আমি 100% আশাবাদী আপোনালোকৰ জনগোষ্ঠী কি ক'বা এই সময়ত যিহেতু 9 তাৰিখত আপোনাৰ ভোট হ'ব এই সময়ত কি ক'ব আপোনালোকৰ কমিউনিটিক আমাৰ কমিউনিটিক আমি ৰাইজক বুজাই আছোঁ যে প্ৰমোদ বড়ো ছাৰে আমাক যিখিনি অকল পাৱা নাপোৱাটো লৈ লাগিব নালাগে আমি কৈ আছোঁ যে আমি শান্তিটোই বিচাৰিছোঁ পুনৰ এই শান্তি চৰকাৰটো আগন্তুক দিছপুৰত আমি আমাৰ কেণ্ডিডেটবিলাকক পঠাই দি আমি পুনৰ শান্তি আনিব লাগে পিছত পোৱা নোপোৱাটো আমি পিছত হ'ব এইটো আমি পোৱা নোপোৱাটো লাগি থকা নাই ৰাইজক বুজাইছোঁ আৰু ৰাইজেও মানি লৈছে নহয় এই সময়ত তেখেতৰ পৰা বহুখিনি কথা মই জানি ল'লোঁ আৰু আপোনালোকক জনালোঁ তেখেতে কৈছে আপোনাৰ 15টা যিখিনি আপোনাৰ BTC অঞ্চলৰ বিধানসভা আছে এই তাৰ UPPL ৰাজনীতিৰ দলৰ যিখিনি আপোনাৰ কেণ্ডিডেট আছে এই কেণ্ডিডেটসকলক তেখেতসকলে আপোনাৰ কোচ ৰাজবংশীৰ পৰা বহুখিনি হেল্প কৰিম বুলি তেখেতে কৈছে আৰু বিশেষকৈ
তেখেতে কৈছে আপোনাৰ ই অঞ্চলৰ যে প্ৰমোদ বড়ো চৰকাৰ যেতিয়া গঠন কৰিছিল সেই সময়ত বহুত শান্তিকৈ বসবাস কৰিছিল আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ 26টা জনগোষ্ঠীৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে কাম কৰিছিল বুলি তেখেতে কৈছে আৰু অনাগত সময়ত কোচ ৰাজবংশীসকলে এই সময়ত UPPLক ছাপৰ্ট দি জিকাই দিয়াৰ কাৰণে কাম কৰিব বুলি তেখেতৰ পৰা বহুখিনি কথা জানি ল'লোঁ